কাৰ্বি আংলঙত আহিলোঁ। নতুন জিলা সভানেত্ৰী চাৰিস্মা ৰাংপিপিক আমি দায়িত্ব দিলোঁ। আমাৰ ইয়াত জিলাৰ মাননীয় সভাপতি ৰতন ইন্তি ডাঙৰীয়াও আছিলে। আমাৰ APCC ছেক্ৰেটাৰী পূৰ্ণিমা ৰংহাংপি আছিলে। আমি সকলো ব্লক মণ্ডল সকলো উপস্থিত হৈছে। ইয়াত আহি আমি নতুন উদ্যমেৰে যাতে দলটো শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে তেখেতকো দায়িত্বভাগ দিয়া হ'ল আৰু আমি নতুনকে যাতে অধিক উৎসাহেৰে আমি কাম কৰিব পাৰোঁ তাৰে আজি আৰম্ভণি কৰিছোঁ। হয়, চাওক, আমাৰ ৰাজনৈতিক দলৰ ৰাজনৈতিক লোকসকলৰ কামটোৱে হৈছে যে ৰাইজৰ বিপদে আপদে আমি যাব লাগে। গতিকে ইলেকশ্যনত জয় পৰাজয় থাকে, সেইটো এটা বেলেগ কথা, কিন্তু আমি নৈতিকতা আৰু দায়িত্বশীলতাৰে আমি কাম কৰোঁ। আজি কাৰ্বি আংলঙত আহিও বহুত মানুহৰ বহু কথা আমি পাব্লিকৰো শুনিছোঁ। তেওঁলোকে ইয়াত কৈছে যে আমাৰ জনগোষ্ঠীয় লোকসকলক এক্সপ্লইট কেনেকে কৰা হৈছে। আজি ইয়াত মাটিৰ ক্ষেত্ৰত তেওঁলোকৰ অধিকাৰ, UCCৰ কথা ঠিকেই কৈছে মুখ্যমন্ত্ৰীয়ে, জনগোষ্ঠীয় লোকসকলক UCCৰ পৰা তেওঁলোকে বাদ দিছে, কিন্তু UCCৰ পৰা বিবাহৰ ক্ষেত্ৰত বাদ দি মাটিৰ ক্ষেত্ৰত যদি 6 চিডিউলৰ যদি মাটিৰ অধিকাৰ কাঢ়ি লৈ গুচি যায়, সেইটো কেনেকুৱা UCC হ'ল। আজি আদানীক আপোনালোকে দুদিনমানৰ পিছত ভালকে গম পাব, ইয়াত চৰকাৰ আজি তাৰিখত 2,10,000 কোটি টকা ধাৰত পৰিছে আৰু আদানী আম্বানীকে জনগোষ্ঠীয় কাৰ্বি আংলঙৰ ইমান হাজাৰ হাজাৰ বিঘাত মাটি কিয় দিছে। ইয়াত যিবিলাক নেচাৰেল ৰিচোৰ্চ আছে দুদিনমানৰ পিছত গম পাব। খাদানবিলাক যেতিয়া প্লেটিনামেই হওক বা বেলেগ এইবিলাকৰ খাদানবিলাক কোনে খান্দিব, আদানী আম্বানীয়ে খান্দিব। আৰু ইয়াত ট্ৰাকৰ ড্ৰাইভাৰ আমাৰ জনগোষ্ঠীয় লোকসকলে চলাব, চকীদাৰ পিয়ন জনগোষ্ঠীয় লোকৰ হ'ব, কিন্তু মেইন যিটো ৰিচোৰ্চ এই ৰিচোৰ্চবিলাক আদানী আম্বানীয়ে লৈ যাব। গতিকে তেওঁলোকে যিটো কণ্ট্ৰাডিক্টৰী যিবিলাক কাম কৰি আছে এই কথাবিলাক ৰাইজৰ মাজত গৈ গম পালোঁ। ইয়াত কৈছে যে UCC লাগু হোৱাৰ ক্ষেত্ৰতো যদি যায় তেতিয়াহ'লে ইয়াত প্ৰত্যেকটো বস্তু লাগু হ'ব লাগিব। মাটিৰ অধিকাৰ পাব লাগিব, সংস্কৃতিৰ অধিকাৰ পাব লাগিব, কেৱলটো বিবাহ। আজি তাৰিখত চব শিক্ষিত মানুহ, গতিকে UCC বুলি কয় জনগোষ্ঠীয় লোকসকলক কেৱল বিবাহ বা তেওঁলোকৰ পৰম্পৰাগত কথাখিনিৰ পৰা ৰেহাই দিলে নহ'ব। মাটিৰ যিটো অধিকাৰ এই অধিকাৰত যদি তেওঁলোকৰ খৰ্ব হয় তেতিয়াহ'লে বাকীটো UCCটো তাতে ফেইল হ'ল। গতিকে এই কথাবিলাক ৰাইজৰ মনৰ কথা বুজিছোঁ আৰু আমি আশাবাদী যে আগন্তুক সময়ত চৰকাৰে যিবিলাক হঠকাৰী সিদ্ধান্ত জনগোষ্ঠীয় লোকসকলক লৈ কৰি আছে ইয়াৰ প্ৰতিফলন ঘটিব। যেতিয়া অতি হয় অন্ত হ'ব আৰু কাৰ্বি আংলঙবাসী ৰাইজে যথেষ্ট চাই আছে তেওঁলোকে যে কেনেকুৱা ধৰণৰ কথাবিলাক হ'বলৈ গৈ আছে। গতিকে মই আশাবাদী যে অনাগত দিনত ভাল হ'ব। আৰম্ভণি কংগ্ৰেছে কৰিছিলে গোটেই কেনেকে নেশ্যন বিল্ডিং কৰিব লাগে, আকৌ কংগ্ৰেছে এওঁলোকৰ এই হঠকাৰী সিদ্ধান্তৰ পৰা আকৌ ৰাষ্ট্ৰক নিৰ্মাণো কৰিব লাগিব, উদ্ধাৰো কৰিব লাগিব। দায়িত্বটো লৈছো আৰু মীৰা বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছো যে মোৰ ওপৰত সেই কনফিডেন্স বা মোৰ ওপৰত সেই ট্ৰাষ্টটো দি মোক এই ইমান ডাঙৰ এটা দায়িত্ব এটা দিছে। আৰু মোৰ ফালৰ পৰা মই এইটোৱে ক'ব বিচাৰো যে মই 100% দিম। ইয়াৰ আগতো লাগি আছিলো, আগৰ দিনতো লাগি থাকিম এগেইনষ্ট দিছ গভমেণ্ট, যোনটো গভমেণ্টে মানে ৰাইজৰ কাৰণে নহয় নিজৰ কাৰণে সদায় চিন্তা কৰিছে। চ' সেইটো কাৰণে মই লাগি যাম আৰু মহিলাক কেনেকে আৰু শক্তি কৰিম মই সেইটো কাৰণে কাম কৰিম। আৰু মহিলাক মোৰ লগত যাতে মই অকলে নহয়, মোৰ লগত যাতে মই মহিলাকো কাৰ্বি আংলঙৰ মহিলাক মই সেই অপৰচুনিটিটো যাতে দিব পাৰো, তেওঁলোকে আগুৱাই যাবলৈ কাৰণে, প্লাছ পলিটিক্সত সোমাবলৈ কাৰণে। এইটো প্লেটফৰ্মৰ পৰা মই আশা কৰো যে আৰু ইউথ বা আৰু উইমেন স্পেচিয়েলি তেওঁলোকে যাতে পলিটিক্সত আৰু সোমাই আহে, সেই অপৰচুনিটিটো ল'বলৈ কাৰণে যাতে আমি মহিলাক আমি ৰিপ্ৰেজেন্টেশ্যন আমি আৰু দিব পাৰো আগৰ দিনত। মহিলা ভোট বেংক মানে তেওঁলোকে আঁচনি দিহে ভোট বেংকটো বনাইছে। এতিয়া আঁচনি কিমান দিন দিব, এতিয়া আৰু আঁচনি দিব নোৱাৰে। 2,10,000 crores যদি চৰকাৰৰ যদি ঋণ আছে, লোন আছে, তেওঁলোকে কেনেকে দিব এইটো। চ' এইটো সম্ভৱ নহয় যে তেওঁলোকে যে সেই আঁচনি যে দি থাকিব, কিমান দিন দিব। আৰু মহিলাবোৰেও ভাবিব লাগিব এতিয়া যে সেই 1200 আঁচনিত তেওঁলোকে কেনেকে ঘৰ চলাব। এতিয়া গেছ এটাৰ দাম এতিয়া নাই কলেও 2,000 হ'ব ওলাইছে, তেনেকে বস্তুৰ দাম যেনেকে বৃদ্ধি হৈছে, ত' এইটো পচিবল নহয় যে তেওঁলোকে ঘৰ চলাব পাৰিব 1250 টকা দি। চ' মই ভাবো যে মহিলাবোৰে বুজি পাব কথাখিনি, দেখা পাব গোটেইখিনি কথা আৰু তেওঁলোকে আগবাঢ়ি আহিব কংগ্ৰেছৰ চাপৰ্টত, বিকজ কংগ্ৰেছেহে
মানে আমাক চবকে সকলোকে সমান চকুৰে চাই আৰু আগুৱাই লৈ যাব কংগ্ৰেছে। ধন্যবাদ।